স্বাগতম তোমাৰ নিউ ব্লগ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো মোৰ ইউটিউব চেনেল আৰু মানে কি বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই আৰু আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকিল আৰু আজি উৰুকা তো মানে আজি মই এনে আৰু জাষ্ট নৰ্মেল ভিডিঅ' বনাম মানে ইফালে বিহু আহি পেলাই আৰু বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই এনেকৈ টাইমো পোৱা নাই তো ইফালে এটা গাঁৱত মানে ভেলাঘৰ বনাইছে তো তালৈকে যাওঁ তো কি দেখা পাইছে নাজানো আৰু মানে কি এনে আৰু জাষ্ট নৰ্মেল ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ এইটো 20 দিন ধৰি মানে এই ভেলাঘৰটো নিৰ্মাণ কৰা হৈছিল আৰু এইটো কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব আৰু ওপৰফালে লেখা আছে আই লাভ বংশৰ একদম চাওক কি ধুনীয়া একদম চাওক আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু দাদা দাদা এইটো মানে এইটো কিমান দিন ধৰি নিৰ্মাণ কৰা হৈছিল 20 দিন মান লাগিছে না আজি প্ৰায় 22 দিন লাগিছে আৰু খেলা চেলা হৈ গৈছে ধামাকা চলি গৈছে না আৰু এইফালে একদম পুৰা একদম বক্স নহ'লে ক'ত হ'ব এইফালে বক্সো আনি থৈ দিছি আৰু খানা বুলি ক'লে বক্স দিয়কচোন না আৰু পুৰা গাইছ আমি এনে মানে কি বিয়াৰ প্ৰেজেণ্টত হওক কিবা হওক শৰাইবিলাক দেখিয়ে থাকোঁ তো এয়া হৈছে একদম নাৰিকলৰ পাতৰ শৰাই একদম কেনেকুৱা লাগিছে চাওক একদম শৰাই নাৰিকলৰ পাতৰ শৰাই একদম ফাৰ্ষ্ট টাইম দেখিছোঁ একদম এইখন চাওক নাৰিকলৰ কি আল্টিমেট বনাইছে একদম চাওক আৰু এয়া দিয়া আছে অসমৰ স্বাভিমান গামোচা একদম দি থৈ দিছে আৰু এইফালে আৰু যিহেতু আজি উৰুকাতো মাছ মাংস নহ'লে নচলে এয়া মাছ মাংস আনি থোৱা আছে এইফালে খাহীৰ মাংস এইফালে ব্ৰইলাৰ মাছ এনেকৈ গোটেইখিনি আনি থোৱা আছে একদম এইখিনিতো এতিয়া খাৱাহে কথা আৰু খাব লাগিব এতিয়া খাবি নে নাই পেট ডাঙৰ কৰি যাবি খাৱাহে কথা আৰু গাইছ ইয়াৰ ভিতৰে সোমালো একদম এয়া ওপৰ চাইডে চাওঁ একদম কি একদম বনাই থৈছে মজা একদম বনাইছে এইফালে একদম ফুল চুল দিছে কেনে লাগিছে একদম আৰু পিছফালৰ পৰাই ভেলাঘৰটো এনেকুৱা দেখি আৰু গাইছ ইয়াৰে মানে দিনৰ ভাগৰ কেইটামান শ্বৰ্ট লোৱা আছে সেইকেইটাও দেখাই দিওঁ আপোনালোকক চাই লওকচোন কেনেকুৱা লাগিছে একবাৰ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জ গাইছ ইয়াতে মানে দুপৰীয়া 2টামান বজাত ইয়াতে খেলা এখন হৈছিল উৰুকাত ধামাকা বুলি আপোনালোকে জানে যে প্ৰথম পুৰস্কাৰ তেজাল পাঠা থাকে দ্বিতীয় পুৰস্কাৰ ব্ৰইলাৰ থাকে তো তাত মানে আমিও টিকেট কাটিছিলোঁ তাৰপিছত টিকেট কাটোতে আমি নাপালোঁ একদম মানে কি বেয়া চেয়া লাগে নাই আৰু মঞ্চত বিহু বুলি কাটিলোঁ আৰু এইকেইটা নাম্বাৰ কাৰোবাৰ যদি লাগিছে আৰু আহি কিনে কণ্টেক্ট কৰিব পাৰে স্ক্ৰীনশ্বট মাৰি ৰাখক আৰু নম্বৰকেইটা গুড মৰ্ণিং গাইছ যোৱাকালি ভিডিঅ'টো মানে খানা চানা খাওঁতে মানে ভিডিঅ' চিডিঅ' কৰা নহ'লে যিখিনি বাৰু দেখালোঁ আৰু আজি মানে কিবা কিবি আছে সেইখিনিও দেখক খেলা চেলা হ'ব না কিছে দেচেংকো কি হ'ব আজি খেলা হ'ব পুৰস্কাৰ নিবি নে নাই পুৰস্কাৰ পাবা লাগব না কি হা আৰু ভিডিঅ'টো চাই থাকিব একদম নাকি দেখাম গাইছ কি নিয়াৰ পৰিছে দেখিছেনে একদম এতিয়া বাজিছে 8টা আৰু মানে কি ইমান নিয়াৰ পৰিছে একদম পুৰা ৰাতিপুৱা মৰ্ণিং হৈ থকা বুলি ভাবিছে আৰু ইফালে আছে ভেলা ঘৰটো আৰু সিফালে গাইছ খেলা চলি আছে আৰু মই ইফালে টেকলি ভাঙা খেলোঁ ৰ'বক এবাৰ তো চাই থাককচোন যাত্ৰা হেঁপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান গাইছ আজি ভিডিঅ'টো ইমানতে কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি সকলোখিনি কৰি দিব লগ পাম এটা নতুন ভিডিঅ'তে আৰু ভাল ভাল ভিডিঅ' আহি আছে মানে এইটো মানে এতিয়া বহুত টোপনি ধৰিছে গৈছে মাথাও বিগিছে ৰাতিটো ঘুমাব পৰা নাই তো এইখিনিয়ে যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু জাষ্ট নৰ্মেল ভ্লগ দিলোঁ এইটো তো আজি মানে বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ দিয়ক